অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103লৈ বৃদ্ধি ৰাজ্যখনত এতিয়াও প্ৰায় 87,000 লোক বানৰ কৱলত বানাক্ৰান্ত জিলাসমূহত অব্যাহত আছে প্ৰশাসনৰ সাহায্য আৰু উদ্ধাৰ অভিযান অসমৰ গৌৰৱ বাক্সাৰ লভলীনা বৰগোহাঁইলৈ বিশেষ স্বীকৃতি চৰকাৰৰ কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰা লভলীনা বৰগোহাঁইলৈ অসম চৰকাৰৰ 30 লাখ টকাৰ পুৰস্কাৰ উত্তৰ গুৱাহাটীৰ লভলীনা বৰগোহাঁই বক্সিং প্ৰশিক্ষণ কেন্দ্ৰলৈ বাৰ্ষিক 12 লাখ টকাৰ সাহায্য চৰকাৰৰ উজনিসমূহ বানপীড়িতৰ বাবে পুনৰ সহায়ৰ হাত আগবঢ়ালে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বনাক্ৰান্ত সহায়ৰ বাবে 50 লাখ টকাৰ বৰঙণি বিটিচি প্ৰধানগৰাকী কইনা ধৰাৰ ৰাজ্যিক অতিথিশালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি প্ৰদান কৰিলে 50 লাখ টকাৰ চেক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ UPPLৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৰ নেতৃত্বত সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ 2020 চনৰ BTR চুক্তিৰ দ্ৰুত ৰূপায়ণৰ দাবী UPPLৰ প্ৰতিনিধি দলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বানাক্ৰান্তৰ সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 2.5 লাখ টকাৰ চেক প্ৰদান সংস্থাৰ সভাপতি হৰেণ গগৈ আৰু সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰীক সাক্ষাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিশেষ পদক্ষেপ লামডিং বদৰপুৰ পাহাৰীয়া ৰেলপথত ভূমিস্খলন ৰোধৰ ব্যৱস্থা মাটি খহনীয়া ৰোধ কৰিবলৈ ৰেলপথে অনা হ'ল 1000টা জিও বেগ